हेलो एवरीवन আজি হৈছে গাঁৱৰ ঘৰৰ দ্বিতীয়টো দিন অৰ্থাৎ যোৱাকালি আহি পাইছোহি মই পিছদিনা পুৱাই এয়া মই গোহাঁই ঘৰ সাফা কৰিবলৈ লৈছো যিহেতু গোহাঁই ঘৰ বন্ধ থাকে আমি ঠকাই নহয় গতিকে আহিয়ে মোৰ প্ৰথম কামটোই হৈছে গোহাঁই ঘৰখন সাফা কৰি লোৱাটো যিহেতু মনটো বেয়াই লাগি থাকে বন্ধ থাকে গতিকে আহি মই পুৱাই সকলোখিনি চাফচিকুণ কৰি ধুই মেলি গধূলি অৰ্থাৎ দুপৰীয়ালৈ মই চাকি ইফালে আকৌ এও গৈছে মিললৈ বুলি ধান বনাবলৈ যেহেতু আহা দেৰি হৈছে আৰু ধানবোৰ কেঁচা মিলতে বনাব লাগিব ৰদাবটো নোৱাৰিলৈ গতিকে পুৰণা ধান উলিয়াই পেলাই ভঁৰালৰ পৰা এও গৈছে মিললৈ নতুন ধানবোৰ দিবহিহে দিয়াহি নাই গতিকে এও মিললৈ গৈছে মই ঘৰত লাগিছো মুঠতে আহি পায় আৰু পুৰা দুইজনে কামত লাগি যাব লগা হয় আৰু ইফালে মমও দেউতাকৰ লগতে গৈছে মিললৈ বুলি তাই অলপমান ভিডিঅ' কৰি আনিছে মিলৰ পৰা তাকো মই এড কৰি দিছো গতিকে চাই থাকক মই উৰুকাৰ দিনটো কি কৰিলো এয়া হৈছে ডেকা আমাৰ ঘৰত যিজন কেয়াৰটেকাৰ থাকে তেওঁ তাই মানে বিৰাট ভাল পায় মিললৈ গৈ সকলোবোৰ চাই ভিডিঅ'কন কৰি পেলাই তাই লৈ আহিছে মিলটোত ধানো বনাই ইফালে সৰিয়হো পেৰাই আৰু পিঠাগুড়িও খুন্দিব পাৰি গতিকে বিৰাট সুবিধা হয় ইফালে আকৌ সৰিয়হো পেৰাই আছে তাই অলপমান সৰিয়হ পেৰাও ভিডিঅ' লৈ আহিছে ওচৰলৈ যাবলৈ নোৱাৰিলে ভয় লাগেতো গতিকে দূৰৰ পৰাই তাই অকণমান ইফালে সেয়া সৰিয়হ পেৰি আছে সৰিয়হৰ পেৰাৰো অলপমান লৈ আহিছে যিহেতু তাই দেখাই নাপায় ন চ' দেউতাকে মিললৈ যোৱা বুলি ক'লে আৰু তাই একেবাৰে গৈ আগতীয়াকৈ গাড়ীত উঠেগৈ গতিকে ময়ো ভাবোঁ যোৱা চোৱা এইবোৰ বস্তুটো গুৱাহাটীত দেখিবলৈ নোপোৱাই গতিকে চাইয়া ইফালে ধান বনাই আছে চাউল ওলাই আছে আমিবোৰতো আগতে বহুত এইবিলাক দেখা এই কথা গতিকে তাই সেইবোৰ দেখা নাপায় ময়ো মানা নকৰোঁ দেউতাকৰ লগত পঠাই দিওঁ যাই প্ৰায় আকৌ পিঠাগুড়ি অলপো নিব লাগিব মই চাউল তিয়াই থৈছোঁ অলপ দেৰিকৈ ঘৰত থকা মানুহজনকে পঠাই দিম আৰু যিহেতু চাউল তিয়াব লাগে তিয়াই থৈ দিছোঁ গতিকে সেয়াই আৰু চাওক চাই থাকক ঘৰলৈ আহিনো মই কি কৰোঁ গতিকে সকলোৱে বিহু উপভোগ কৰক ময়ো গাঁৱলৈ আহি উপভোগ কৰিম বুলি আহিছোঁ গতিকে চাই থাকক ইফালে মোৰো দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল আৰু সকলোবোৰ আজি মই বাৰীৰ পৰাই বিচাৰি বনালোঁ বাৰীৰ পৰাই শাক বিচাৰি আনিলোঁ কচু বিচাৰি আনিলোঁ পুখুৰীতে ৰাতিপুৱাই ঘৰত থকা মানুহজনে মাছ এটা ধৰি দিলে আৰু সকলোখিনি সেনেকৈ ঘৰৰ পৰাই যোগাৰ কৰি বনালোঁ দুপৰীয়াৰ ভাত সাজ গধূলিলৈতো আছেই আৰু গতিকে খৰখেদাকৈ এনেকৈ প্ৰস্তুত কৰিলোঁ ইফালে এয়া আহি পেলাই আকৌ ধানৰ কি যে হ'ব কামৰ মাজতে কাম মানে ধানবোৰ দিও আহি নাছিল ন মানুহবিলাকৰ বিহু আহিলে আচলতে ঘৰবোৰ খালী হ'ব লাগে এয়া এখন এঘৰৰ পৰা আনি দিলেহি আৰু এখন আহি আছে ট্ৰাক মানে প্ৰত্যেক ঘৰৰ পৰাই এনেকৈ আহি ঘৰত ধানবোৰ দি থৈ যায়হি গতিকে মানে বিহুৰ পিছদিনা কৈছোঁ মানে দুইজন মানুহৰ তত নোহোৱা হৈ থাকে ভাতকেইটা খাই আছিলোঁহে মাত্ৰ ইফালে গাড়ী সোমালেহিয়ে দৌৰাদৌৰিকৈ ওলাই গ'ল আৰু ঘৰত থকা মানুহজনৰ সৈতে পিছতকৈ ভঁৰালত ভৰাই থোৱা হ'ব গোটেইবোৰ ধান নৰখাওঁ যিহেতু নাথাকোৱেই গতিকে বছৰটোৰ আহি পেলাই মাজে মাজে এওঁ লৈ যায় বাৰু গুৱাহাটীলৈ লৈ যায় সেনেকৈ থৈ দিওঁ আৰু ইয়াৰ পিছতে আকৌ আবেলি গ'লোঁ বজাৰলৈ বুলি ওলাই একো এয়া চানা খাই আছোঁ ছোৱালীয়ে চানা আনি বহি আছে ইফালে মুনুও লগতে গৈছে গতিকে সমস্ত বজাৰ কৰি ঘৰলৈ আহি গধূলি ৰেডি কৰিব হ'লেই নহয় আৰু গতিকে দুইজনে লৰালৰিকৈ ৰান্ধিবলৈ লাগিলোঁ ইফালে মাংস বহাই দিলোঁ আৰু সিফালে মাছৰ কাৰণে ফ্ৰাই কৰিব লৈছোঁ ছোৱালী আকৌ আগফালে জুই ধৰি মাংস পুৰাত লাগি গৈছে এয়া আহি পাকত দেখাই এফালে মোৰ মাছখিনি ফ্ৰাই কৰি হৈছে আৰু এইফালে মাছৰ তৰকাৰীও হৈছেহি মাছ অলপ ফ্ৰাই কৰিলোঁ মাছৰ টেঙা বনালোঁ তাৰপিছত মাজে মাজে আকৌ তাইকো কেনেকৈ খৰিকাত দিয়ে তাকো দেখাই আছোঁগৈ কিবা এটা কৈ দিয়া মই জুই ধৰিব পৰা নাই আজি হা
কৈ দিয়া ভিডিঅ'ত যে মই আজি জুই ধৰিব পৰা নাই এয়া মই খৰিকালৈ ৰৈ আছোঁ আইতাই জুইয়ে ধৰিব পৰা নাই এয়া মা আহি পাই গ'ল চব বনাই এইফালে পিতা আহি গ'ল আৰু ধুনীয়া ঘূৰি ফুৰিছে আমাৰ ইয়াত জুই ধৰিবই পৰা নাই মই খৰিকালৈ ৰৈ আছোঁ অকল মাছ খায় অ' মাই গডটো চকু জিলিকি গৈছে মুনু খালি মাছ লাগিব বাছ এতিয়া গৈ মেও মাও খালি মাও মাছ লাগিব ফাইনেলি আমাৰ আইতাই দপদপকৈ জুই ধৰিব পাৰিলে নোৱাৰিলে মায়ে ধৰিছে এয়া জুই আইতাই নোৱাৰিলে জুই ধৰিব এয়া মায়ে আহি ধৰিছে এতিয়া ফাইনেলি আমাৰ খৰিকা ৰেডি হৈ যাব পোৰা মাংস ৰেডি হৈ গ'ল বহু দেৰি মূৰত গোটেইখিনি কিন্তু তাইয়ে কৰিছে দেই আইতাকৰ লগত তাৰপিছত মই ভাত সাজ সাজিলোঁ এয়া মাৰ বাবে প্ৰথমে সাজি লৈছোঁ তাৰপিছতে এওঁক দিম ছোৱালীক দিম তাৰপিছত মই খাম আৰু এনেকৈয়ে আজি উৰুকাৰ ভাত সাজ ৰেডি কৰিলোঁ ঘৰ শেষত উৰুকাৰ জুইকুৰা ফুৱাই অহাকালিৰ বিহু দিনটোলৈ বুলি বাট চাই